নমস্কাৰ সকলোলে 77th স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো আৰু স্বাধীনতা দিৱস উপলক্ষে আমিও অলপ ওলাইছো বগীবিল সাইডে অলপ যাম এনে গোটেইখিনি ওলাইছো বাইক ৰাইড এটা কৰিম বাকি আৰু তাৰ আগতে আমাৰ ঘৰৰ ওচৰৰে পিঠুবৰ কলেজত পাতিছে সো তাত গৈ আহোগে পটককে ফ্লেগ হোষ্টিং কৰিলো তাৰপা বাকি আমি গোটেইখিনি ওলাই মিলি ৰেডি বগীবিল গৈ আছো চাই থাকক এফালে ইয়াত পিঠুবৰ গাৰ্লছ ডিগ্ৰী কলেজ তো আমাৰ ঘৰ ওচৰতে আছে সো আহি গলো ইয়াত ভিতৰত গৈ দেখাইছো বলক এফালে ইয়াত পিঠুবৰ কলেজ অলৰেডি ফ্লেগ হোষ্টিং আৰম্ভ হৈ গ'ল সো ফ্লেগখন অকমান লাগি ধৰিলে ৰচিদ লত একো নাই হৈ যায় কেতিয়াবা বাকি ভিডিওটো চাই থাকিব হেখলৈকে হেখত আমি কেনেকৈ স্বাধীনতা পালো তাৰ বিষয়ে আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিম সো ভিডিওটো হেখলৈকে চাই থাকিব সো ইয়াৰ পিছত বগীবিল যাম বগীবিলৰ পৰা আহি পিনে আপোনালোকক ভালকৈ জনাবলৈ চেষ্টা কৰিম যে আমি কেনেদৰে স্বাধীনতা পালো সো কি সিচুৱেশ্যন আছিল সেইটো টাইমত সো এইখিনি জনাম আপোনালোকক সো চাই থাকক এফালে আমাৰ প্ৰিন্সিপাল ছাৰে ফ্লেগ হোষ্টিং কৰি দিলে भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभाशिष समागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे वंदे 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 भारत माता की जय भारत माता की जय भारत माता की जय এফালে ছাৰে এতিয়া স্বাধীনতা দিৱসৰ ওপৰত আমাক দুআষাৰ জনাব বাকি আৰু এফালে কলেজৰ এনসিসি আৰু এনএসএছৰ ষ্টুডেণ্টো আছে বাকি বেছি দিন নকৰো ইয়াত প্ৰগ্ৰেমৰ পিছত খোৱা বোৱা কিবা ব্যৱস্থা কৰিছে খাই বৈ বগীবিল যামগে আৰু চাই থাকক ওলাই গ'লো বগীবিল আমি মানুহ মই পাছফালে আহি আছে এইকেইটা সো আপোনালৈ মানে বগীবিল গৈ আছো তো তাৰপৰা দেখাই আছো চাই থাকক বগীবিলত বহুত মানুহ গৈ আছে আমাৰ ইয়াৰ পৰা সব মানে বগীবিল গৈ আছে তো তাত কিবা খবৰকৈ ডাঙৰ ইভেণ্ট কিবা এটা আছে চাগে তো আমি ওলালো তো চাই থাকিব দেখাই আছো তো গৈ আছো বগীবিল পামগৈ আৰু এতিয়া সেইটো বগীবিলৰ ৰাস্তা আৰু পাছফালে মানুহ বহুত ইয়াত টানাম মানুহ চবেই পূৰা বাইক লৈ লৈ ৰাইডাৰবিলাক আহি আছে দেখিছে গোটেই পাছফালে বাইক তো চব বগীবিল গৈ আছে পাই গ'লো সেই বগীবিল এখন বগীবিল দলং আৰু এইফালে চব এইফালে কিছুমানে ইয়াত চাফাই অভিযান চলাইছে ভাল কাম কৰিছে এইটো বগীবিলৰ এইফালে এখন কাঞ্চনজংঘা আমি ভিতৰত নোসোমাওঁ কাঞ্চনজংঘা বাকী এইফালে বাহিৰতে এইফালে চব পূৰা বাইক পূৰা মানুহবিলাক আহিছে ইয়াত আৰু ইয়াত আমি খাবলৈ কিবা কিবি লৈ লওঁ বাকী এইফালে কনষ্ট্ৰাকশ্যন চলি আছে ইয়াত কিবা বনাই আছে বগীবিল এইফালে ইয়াৰ কাঞ্চনজংঘা চ' যাওঁগৈ ইয়াৰ পৰা আমি বগীবিল ব্ৰিজৰ ওপৰৰ পৰা গৈ আছো তলৰ পৰা ওপৰত আহি গ'লো ব্ৰিজৰ ওপৰত তো ইয়াত অকণমান দেৰি ৰ'ম তাৰপৰা যামগৈ বাকী ব্ৰিজৰ মানুহ পূৰা ভিৰ ইয়াতে অকণমান দেৰি ৰ'লো বাকী ওপৰৰ পৰা পৰিৱেশ চব বিশালতা বাকী পূৰা ওপৰত ভিৰ মানুহ চবেই ওপৰত আহি ফটো মাৰিছে আৰু বেলেগ একো ইয়াত নাই ব্ৰিজখন পাৰ হ'ব দিয়া নাই ইফালে ব্ৰিজৰ ওপৰৰ পৰা ঘূৰি যাব লাগিব আমি তো এয়াই পৰিৱেশ বগীবিল ব্ৰিজৰ ওপৰৰ পৰা তো
অলপ দেৰি ৰওঁ ইয়াত তাৰপৰা যামগৈ আমি আৰু এইফালে কোনোবা মিনিষ্টাৰ গৈছে লগত পুলিচৰ কনভয় অথনিৰ পৰা এনেকুৱাই হৈ আছে এবাৰ পুলিচৰ গাড়ী গৈছে এবাৰ এইফালে বাইকৰ টীম গৈ আছে চাইকেলৰ কিছুমান ৰেলী গৈ আছে এইফালে এইটো চাওক চাইকেল ৰেলী ষ্টান মাৰিছে আমিও ভাবিছিলোঁ এনেকৈ গোটেই গাঁৱৰ ল'ৰাখিনি লগ লাগি পিনে এনেকৈ চাইকেল লৈ আহিম বুলি বাট নহ'লগৈ লাষ্টত সেই বাইক লৈ গুচি আহিলোঁ ভাল লাগে এনেকৈ গোটেই এগালমান ল'ৰা চাইকেল লৈ তো ইয়াৰ পৰা বগীবিলৰ পৰা ইমানখিনিয়ে চ' আমি এতিয়া ঘূৰি মানে যাওঁগৈ গৈ আছোঁ আহি গ'লোঁ বগীবিলৰ পৰা আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে ভিডিঅ'টোৰ শেষত আমি কিদৰে স্বাধীনতা লাভ কৰিছিলোঁ তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বুলি ভাৰত স্বাধীন হোৱাৰ আঁৰৰ ব্যক্তিজনৰ কথা যদি আমি ভাবোঁ তেন্তে আমাৰ মনত সদায় মহাত্মা গান্ধীৰ কথাই আহে তাৰ বাহিৰেও বহুকেইজন ব্যক্তি আছিল তাৰ ভিতৰত এজন আছিল নেতাজী সুভাষ চন্দ্ৰ বোস মহাত্মা গান্ধীয়ে যিদৰে ভাৰতৰ ভিতৰত থাকি তেওঁৰ অহিংসা নীতিৰে দেশ স্বাধীন কৰাৰ সপোন দেখিছিল ঠিক তেনেদৰে নেতাজী সুভাষ চন্দ্ৰ বসু দেশৰ বাহিৰৰ পৰা দেশখন স্বাধীন কৰাৰ পৰিকল্পনা ৰচি আছিল সেইটো সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত তেওঁৰ অহিংসা নীতিৰে বহু কিছুমান আন্দোলন গঢ়লৈ উঠিছিল তাৰ ভিতৰত মেইনলি ক'ব গ'লে অসহযোগ আন্দোলনৰ সময়ত প্ৰায়ভাগ ভাৰতীয় ব্ৰিটিছৰ আণ্ডাৰত গোলামী নকৰোঁ বুলি ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিবলৈ ওলাই আহিছিল আৰু তেতিয়া বহুত উৎপাত হৈছিল আৰু বহুত মাৰপিটো সৃষ্টি হৈছিল চ' সেই মহাত্মা গান্ধীৰ অহিংসা নীতি হয়তো ক'ৰবাত গৈ পিনে হিংসাত্মক ৰূপ লৈছিল চ' তেতিয়া সেই অহিংসা নীতি কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছিল আৰু তাৰ পাছতেই ভাৰতীয়সকলে বুজি পাইছিল যে তেওঁলোকৰ ষ্ট্ৰেংথটো কি তেওঁলোকৰ একতাৰ শক্তিটো কি চ' আনফালে নেতাজীয়ে জাৰ্মানত থাকি তেতিয়া জাৰ্মান ৰুলাৰ এডল্ফ হিটলাৰৰ সৈতে বন্ধুত্ব কৰি লৈছিল ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে চ' আৰু জাপানিজ আৰ্মিৰ সৈতে লগ হৈ পিনে ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ নেতৃত্ব গ্ৰহণ কৰি পিনে 1943ত আন্দামান আৰু নিকোবৰ ব্ৰিটিছৰ শাসনৰ পৰা নিজৰ কবলত আনে চ' তেতিয়া সময় আছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰু ইফালে এডল্ফ হিটলাৰে ব্ৰিটিছৰ ওপৰত ইমানে আক্ৰমণ কৰিছিল যে ব্ৰিটিছ ভিতৰৰ পৰা প্ৰায় জুৰুলা হৈ পৰিছিল আৰু ব্ৰিটিছসকলৰ কাৰণে ইংলেণ্ডত থাকি পিনে ভাৰতখন চলোৱাৰ কাৰণে প্ৰায় ইম্পচিবল হৈ পৰিছিল চ' লাহে লাহে ব্ৰিটিছসকলে ভাৰতৰ পৰা পিছুৱাবলৈ ধৰিলে চ' কাহিনী ইয়াতে শেষ নহয় স্বাধীনতাৰ আগৰ ভাৰতখন বেলেগ আছিল তেতিয়া এতিয়াৰ পাকিস্তান বাংলাদেশ ভাৰত গোটেইখিনি লগ লাগি এখনেই আছিল ইণ্ডিয়া আৰু তেতিয়া কি হৈছিল হিন্দু মুছলিম সকলো একলগ হৈ পিনে ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিছিল আৰু ইয়াৰ উমান পাইছিল ব্ৰিটিছসকলে চিপাহীৰ বিদ্ৰোহৰ 1857ৰ চিপাহীৰ বিদ্ৰোহৰ পাছতেই তেতিয়া কি হৈছিল যিমান ভাৰতৰ সকলো হিন্দু ৰজা মুছলিম ৰজা সকলোৱে একেলগে লগ লাগি ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগেইনষ্টত ফাইট কৰিছিল চ' তেতিয়াই ব্ৰিটিছৰ মাইণ্ডত পাৰ্টিশ্যনৰ কথাটো আহিল আৰু লাহে লাহে যেতিয়া 1885ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইষ্টাব্লিছ কৰা হ'ল চ' আৰু লাহে লাহে ভাৰতীয়সকলৰ অধীনত মানে ভাৰতীয়সকলে নেশ্যনেল কংগ্ৰেছ চলাবলৈ ধৰিলে তেতিয়া ভাৰতীয়সকলে ব্ৰিটিছসকলে বহুত কিছুমান ডিমাণ্ড ৰাখিলে চ' সেইবিলাক দেখি পিনে ব্ৰিটিছসকলে ভাবিলে যে এনেকৈ নহ'ব চ' তেতিয়া ব্ৰিটিছে কি কৰিলে কিছুমান ব্যক্তি যেনে তেতিয়াৰ শিক্ষাবিদ আছিল ছায়েদ আহমেদ খান তেখেতক অৰ্ডাৰ দিছিল যে নেশ্যনেল কংগ্ৰেছৰ এগেইনষ্টত নিজৰ মত দিবলৈ চ' তেতিয়া তেখেতে টু নেশ্যন থিয়ৰী ইন্ট্ৰডিউচ কৰিছিল বিশেষ টু নেশ্যন থিয়ৰী বিশেষকৈ এইটোৱে আছিল যে দুটা ধৰ্মৰ ব্যক্তি কেতিয়াও একেখন দেশতে একেলগে থাকিব নোৱাৰে চ' লাষ্টত দেশ পাৰ্টিশ্যনৰ মেইন কাৰণ এই টু নেশ্যন থিয়ৰীৰ পৰাই ষ্টাৰ্ট হৈছিল চ' পাছত শেষত গৈ 1906 চনত মহম্মদ আলী জিন্নাৰ নেতৃত্বত বাংলাদেশৰ ঢাকাত অল ইণ্ডিয়া মুছলিম লীগ ইষ্টাব্লিছ কৰা হ'ল আৰু তেতিয়া সেই মুছলিম লীগেও কিছুমানটো মুছলিমসকলৰ কাৰণে কিছুমান বেলেগকৈ কিছুমান অধিকাৰ বিচাৰিলে কিছুমান ডিমাণ্ড কৰিলে যে মুছলিমসকলক এক্সট্ৰাকৈ নিজৰ এখন দেশ লাগে চ' সেইটোৰ ওপৰতে শেষত
একচুৱেলি সেইটো টাইমত গৈ পিনে হিন্দু মুছলিম গোটেইখিনি দেশৰ ভিতৰতে বহুত সংঘাতৰ সৃষ্টি হৈছিল চ' তাৰ ওপৰতে বেছ কৰি পিনে ফাইনেলি 14 আগষ্ট 1947ত গৈ ধৰ্মৰ ওপৰত ভিত্তি কৰি ধৰ্ম মেজৰিটিৰ ওপৰত ভিত্তি কৰি ফাইনেলি দুটা ভাগত ভাগ কৰি দিলে চ' পাকিস্তান আৰু ইণ্ডিয়া আৰু পাকিস্তানক দুটা ভাগত এফালে দি দিলে ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান চ' 1947ৰ 14 আগষ্টত পাকিস্তানক ইণ্ডিপেণ্ডেণ্ট দি দিলে আৰু এফালে 15 আগষ্টৰ দিনাখন আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিলে চ' মেইনলি এয়াই আছিল আমাৰ ইণ্ডিয়াই কেনেকৈ আমাৰ স্বাধীনতা লাভ কৰিলে চ' তাৰ আঁৰৰ কাহিনীটো চ' এতিয়া ডিটেইলছকৈ ক'ব গ'লে বহুতখিনি আছে চিমলা কনফাৰেন্স আছে তাৰপৰা নেশ্যনেল কংগ্ৰেছ কিয় গঠন কৰা হৈছিলে মুছলিম লীগ কেনেকৈ গঠন হ'ল চিপাহী বিদ্ৰোহৰ বিষয়ে বহুত এইখিনি প্ৰতিটো এটা টপিক যদি কভাৰ কৰিবলৈ যাওঁ এটা বেলেগ বেলেগ ভিডিঅ' বনি যাব চ' পাছত ইয়াৰ ওপৰত এটাকে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাকী থুলমূলকৈ কথাখিনি এইখিনিয়ে আছিলে চ' কেনেকুৱা পালে জনাব ভিডিঅ'টোৰ পৰা যদি কিবা জানিলে বুজিলে তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই টাটা বাই বাই জয় হিন্দ